হেল্ল' এভৰিৱান, আজি হ'ল মাঘৰ 1 তাৰিখ আৰু আজিৰ দিনটো কেনেকৈ পাৰ কৰিলোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আজিৰ দিনটো খুব ব্যস্ততাৰে গ'ল, সেইবোৰ ভিডিঅ' কৰা নহ'ল বাৰু। পিছতহে ভাবিলোঁ মিনি ভ্লগ এটা কৰি দিওঁ বুলি। এতিয়া আমি ফাইনেলি আহিলোঁ লাঞ্চ কৰিব এই হোটেলখনত। প্ৰথমবাৰ আহিছোঁ এই হোটেলখনত, খুব ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। ফটো চটো উঠি এতিয়া আমি ভাত খাবলৈ বহিলোঁ। এতিয়া আমি টাইলছৰ দোকানলৈ আহিলোঁ। এয়া আমি ঘৰ আহি পালোহি আৰু আমাৰ ওচৰৰে আণ্টিহঁতে মাঘ বিহুৰ নাম গাবলৈ আহিছে। আপোনালোকৰো আহিছিলেনে বাৰু? পুনৰবাৰ আপোনালোকক সকলোকে মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।